চাই আছো চব আহিব চব মাংস ভাত খাম মাংসৰ পৰা হৈ যাব মানে 5 প্লেট কিনিলে 1 প্লেট ফ্ৰী হয়নে নেক্সট ভিডিঅ'ত আমি কম এতিয়া নকওঁ বাৰু আমি পাগলা পাগলা তো ইয়ো আমি পাগলা আমি পাগলাই Hey guys, good morning and welcome back to my YouTube channel Japanese Pagur আৰু মই দুদিন ভিডিও দিয়া নাই কাৰণ তামাম জ্বৰ হৈ আছে আপোনালোকে দেখা পাইছে না বতৰটো একবাৰ ৰ'দ চ'দ নাই বাৰু একদম কুল কাৰণ শান্তি পাইছোঁ এই বতৰটো জ্বৰ হ'ব পাৰে কিন্তু মই বহুত শান্তি কাৰণ এই গৰমত থাকিব নোৱাৰি কে ভাল মইতো ভাবছিলোঁ কি যি দুৰ্গা পূজা এবাৰ দুৰ্গা পূজা কিজানি মই হাফ পেণ্ট আৰু গেঞ্জি পিন্ধি চাব লাগিব কিন্তু বাপৰে বাপ বাচলোঁ কাপোৰ কিনিব পাৰিম পিন্ধিব পাৰিম তো প্লেনিং নাই আকৌ কি কৰোঁ কাৰণ জ্বৰ হৈ আছে গতিকে কিবা কৰিব পাৰোঁ নেকি চাওঁ কি কৰোঁ আপোনালোকক দেখাই আছোঁ কি হ'ব চাইকেলৰ উৎপাত চাচোন কি মেলো কি কৰিছা হে ক'ত যাবি কি চকু চকু চাকচোন এনে গোটেই সেই বুল্লু কামৰা সেই হেৰি আন লগা আছে বাপৰে বাপ ঠাণ্ডাটো পৰছি অলপ ভাল লাগছি হাত দীঘল চোলা পিন্ধছো আৰু বেছি ভাল লাগছি জ্বৰ উঠছি তাতকৈ বেছি ভাল লাগছি দে বঢ়িয়াকৈ ৰাস্তাৰ পৰা ওলাই আহিলোঁ আহি এতিয়া একবাৰ যাম লগৰ ল'ৰা এটা ফোন কৰিছে বৰবাগ কলেজত বোলে কিবা ইলেকশ্যন চলি আছে একবাৰ চাই আহোঁ কিনো ইলেকশ্যন চলি আছে আৰু আহি কিনে আমাৰ শ্বুটিঙো আছে আৰু মই লৈ যাম ইখান তো আপোনালোকে চাই থাকক বৰবাগ কলেজতনো কি ইলেকশ্যন আছে একবাৰ চাওক গাইজ মই বাইক চাইকেল ধুনীয়াকৈ ওলাই আহিছোঁ একবাৰ বৰবাগ কলেজত ফুৰি আহোঁ কিনো চলি আছে একবাৰ চাই আহোঁ আপোনালোককো দেখাওঁ আৰু আজি আপোনালোকক এটা বিশেষ জেগা দেখাম আপোনালোকে চিনি পোৱা মানুহ এটা দোকান এখন দেখাম তো বলকচোন যাওঁ কি কিবা হৈ আছে চাই আহোঁ একবাৰ বৰবাগ কলেজৰ ইলেকশ্যন চলি আছে আৰু এইফালে আমাৰ নিবিৰ ভাই পাৰ্থ ভাই এটা ৰাতিপুৱাই পুৱাই গেলে হয় পুৰা ব্লগ চলি থাকব একদম ইলেকশ্যনত কি হৈছে নাহে কিন্তু এনে জাষ্ট কবাৰ কিবা ভিৰ আৰু শ্বুটিঙো আছে আমাৰ শ্বুটিঙত যাম তাতে চলিবই লাগিব চাই থাকিব আপোনালোকে ঠিক মজা মাৰা থাক তো গাইজ আমি ডাইৰেক্ট কলেজৰ পৰা হেৰি চেৰি চাই পেলাই ডাইৰেক্ট আহি পেলাই আমাৰ ডাইৰেক্ট শ্বুটিং লোকেশ্যনত আৰু ইয়াতে বৰ্তমান অলপ চলপ শ্বুটিং হ'ল আপোনালোকক দেখা নাই আৰু আমি শ্বুটিং কৰি আছোঁ তাৰ মাজতে আপোনালোকক দেখাই দিম মাজতে অলপ এইফালে আমাৰ এতিয়া বৰ্তমান বাইকৰ শ্বট এটা আছে আপোনালোকক আমি ভালকৈ দেখাই আছোঁ আৰু গধূলি এটা জেগাত যাম আপোনালোকক সেইটো দেখাই আছোঁ ক'ত যাম আমি কাৰ হেৰি কোনে কেতিয়া লৈ যায় সেইটো ৰিক্স নাই কিন্তু বুজিছে না আধা ৰাস্তাতে এইগিলা কি বকি আছে ৰিক্সা মানুহবিলাক চাইছে গৈছে লাজন মান গোটাই গৈছে দে আৰু কিবা এটা ডাইলগ দিব শুনবোৱে গাইছ কি বোলে পাগলা আমি পাগলা তো ইয়ো আমি পাগলা আমি পাগলাই তো গাইছ এইফালে আমাৰ পুৰা কাম চলি আছে আৰু এইফালে পাগলৰ ৰোল যিহেতু কেনে পাগল হয় ভাব পাগল মজা ভিডিঅ' বনাওঁতে কিমান কষ্ট হয় চোৱা মানুহখিনি গম নাপায় কিন্তু সেইকাৰণে অলপ ভিডিঅ' এটাৰ আঁৰত বহুত মানে বেলেগ ৰহস্য লুকাই থাকে সেইকাৰণে ছাপোৰ্ট কৰিলে অলপ ভাল লাগে মানে উৎসাহ ভাইজি আৰু এটা নতুন ভিডিঅ' বনাবৰ কাৰণে মানে ফুল ছাপোৰ্ট কৰিব গাইছ শ্বুটিং কৰি আহিলোঁ আহি গা চা ধুই ল'লোঁ আপোনালোকে দেখা পাইছে একদম বঢ়িয়া একদম থগা উঠছোঁ উঠি এতিয়া মই বঢ়িয়াকৈ এতিয়া যাম আমাৰ ঘৰৰ কাষত এখন বিয়া আছে আৰু মই যাম এতিয়া বিয়াত গতিকে বলকচোন বিয়া খোৱাটো দেখাব নোৱাৰোঁ তথাপিতো কিবা দেখাম বলক এখন আছে বিয়া আৰু আমাৰ বাবু আছে পৰীক্ষা চৰীক্ষা দি এক ৰখি বাজি গ'ল 3টা তো গাইজ আমি এতিয়া যাওঁ বিয়া চিয়া খাওঁ কি খুৱাই চাওঁ ভাল পঠা চঠা খুৱালি ভাল আছিল খাবা মন গৈছে ঠাণ্ডা বতৰ না গতিকে দে আৰু বাকী বাবু পৰীক্ষা কেনে আছে মজা এইগিলাখান বিয়া খাই আহিলে আগে কিয়া বিয়া চিয়া খাই আহিলি কি খুৱাইছিলে মাংস চাংস কিবা খুৱাইছিলে মাংস নাই কি মই নাযাওঁ দে এই মই ঘৰত মাংস কিনি খাম দে মাংস চাংস নাই মাংস মাছেই বেছ নেকি দে মইতো মাছ নাখাওঁ দালি ভাত খাব লাগিব মই মাছ নাখাওঁ গলত বসে গাইছ দে
মাংস নাই ভাবছিলো ইমান ডাঙৰ ডাঙৰ পঠা দিব আমি পাগলা আগ ঘণ্টা মানে হ'ল আহি পেলাই বহি আছোঁ খাব চাব কিন্তু মাথা নাই এতিয়া হয় নাজানো কিন্তু আমাৰ ভোক লাগছি মাতলি দাউৰি দিয়াৰ পৰা ইচ্ছা দাউৰি দিয়াৰ পৰা একদম এতিয়া বহুত দাউৰি দিব তো হৈ গাইজ বিয়া চিয়া খাই শ্বুটিং টুটিং কৰি চব আহি গ'লো আমি দুয়ো একদম বঢ়িয়াকৈ আৰু এতিয়া আমি অলপমান যাম কমাৰকুছিত দেখিম আৰু আপোনালোকে গমেই পাইছি বেতালহঁতে ক'ৰবাত দোকান দিব আমি জাগাটো চাই আহোঁ একবাৰ কিনো দোকান দে যদি লাগ পাওঁতো ভালেই হ'ল মজা একদম আৰু লগ পাইছিলোঁ এতিয়া কিন্তু দেৰি হ'ল বোলে কিবা নৰখিলে কিনা আমাৰ কলেজত তো একবাৰ যাই চাওঁ যদি আছেতো ভালেই হ'ল তো বলকচোন আমি যাই থাকোঁ মৰিয়াকৈ তো গাইজ আহি আমি পাই গ'লোঁ এই বেতালৰ এইখন জেগাত দোকান দিব মানে এটা আমাৰ লেখাই আছে বৰবাগ হেল্থ ক্লাব বুলি এটা আমি জিম কৰিছিলোঁ আগতে এতিয়া জিমটো নাই আৰু সেইখন হৈছে পূজা মণ্ডপ মানে ইয়াতে হ'ব পূজা মানে দুৰ্গা পূজা আমাৰ ইয়াতে হয় গোটেই বৰবাগৰ হেৰিখিনি ইয়াতে হয় আৰু হাতখোলাত হয় আমাৰ এইখিনি জেগাত এই দোকানে পূজা আৰু বেতালে দিব এইখিনি জেগাত দোকান আৰু বেতালটো ৰাস্তা আছে এইটো আপোনালোকে দেখা পাইছে এপোনতে যাই পেলাই চিধাই যায় এনকৈ গ'লে অলপমান বেতালৰ ঘৰ পায় গতিকে একবাৰ সেইফালেও যাওকচোন চাওঁ কি হৈছে গতিকে দেখা পাই আপোনালোকৰ জেগাখিনি এখানি জেগাতে বেতালে দোকান দিব গোটাইলে আহিব তো ফাইনেলি আমি বেতালহঁতৰ ঘৰ আহি পালোঁ গাড়ীখন দেখা পাইছোঁ কিন্তু মানুহখন নাই মানুহ বা ক'ত গেছি কেইটা ক'ৰবাত আছে এই ব্ৰহ্মপুত্ৰখন থৈ দিছে ইয়াতে ক'ৰবাত কিবা অৰি বেতাল ক'ত তো আহি পালোঁ বেতালৰ ঘৰ আৰু এইটো আমাৰ খুৰী দেখা পাই থাকে ভিডিঅ'ত জমনি ভিডিঅ'ত দিলা কেনে খুৰী মজা না আছে না ঘৰতে তো কিবা যাওকচোন মিছাও কি বেয়া কৰি আছে চাই আহোঁ ফাইনেলি আমি আহি পালোঁ একদম চিধা বেতালৰ ঘৰ ঔ কেনে খবৰ আৰু বেতাল আছে ইয়াতে টিভি চাই একদম মজা কি চাই আছে খেলা আহিলোঁ আমি নাই ঘৰত আকৌ কাম বন নাই দুইদিন নহয় মই দুইদিনীয়া বুলি ভাবিছোঁ হাতখোলাত দেখোন 2 দিন আছিল আৰু দুৰ্গা পূজাত ক'ত দোকান দিব মই দেখি দিছোঁ জেগাখিনি অঁ মানে 5 প্লেট কিনিলে 1 প্লেট ফ্ৰী হয়নে মানে আপোনালোকে 4 প্লেট বা 5 প্লেট যদি খায় 1 প্লেট ফ্ৰী দোকান এড কৰিম বুলি ভাবিছোঁ এখনৰ কথা নেক্সট ভিডিঅ'ত আমি ক'ম এতিয়া নকওঁ বাৰু আমি এতিয়া ক'ব নেকি কালি ভ্লগ আহিব বেতালহঁতৰ তাতে অলপ বেলেগ খেলা হ'ব আপোনালোকে মানে অলপ মজা হ'ব খেলাখন খেলে মাত্ৰ 10 টকাত খেলা হ'ব 100 টকা আমাৰ পোলা মাংস মানে নৰ্মেলটো 100 টকা নৰ্মেল 100 টকা পোলা মাংস আৰু মাংস যদি 50 টকা আৰু এটা কম্বো আমাৰ এইটো আছে আমাৰ হেৰি ঘুগনি ৰুটি আৰু এটা কণী 30 টকা তেতিয়া ৰেটকৈ আৰু কি অফাৰ লাগে 100 টকাত পোলা মাংস কোনি পায় আৰু পোলা মাংস মানে কোৱালিটি পোলা মাংস যে এটা দুৰ্গা পূজাৰ বজাৰ বুলি যি এটা কিছুমান মানুহ যি ভাবে 3 দিনীয়া দোকানী এটা বনাই খোৱাটো নহয় আমাৰ কোৱালিটি হ'ব এটা মানুহ ভৰপূৰকৈ খাব পাৰিব আৰু নিজে চাকৰি থাকিব আমাৰ পেষ্ট থাকিব চব থাকিব বঢ়িয়া একদম মানে খাব বেতালি নিজে মই ভিডিঅ' বনাই দিম বঢ়িয়াকৈ কেনেকৈ বনাওঁ কি কৰোঁ তাৰপৰা দোকানত আহিম তাতে ভিডিঅ' বনাম চবেই আহিব চবকে ভিডিঅ'টো ল'ম চবেই মিলি এনজয় কৰিম হেৰি ভ্লগ আহিব নাই তেতিয়া সদায় আহিব ডেইলি ভ্লগ আহিব একদম বঢ়িয়া আৰু আপোনালোকে দেখাব লাগে এইটো হৈছে বেতালৰ ৰুম বঢ়িয়া একদম মজা লাগছে ছেটআপটো লাইট চাইট লগাইছে ইয়াতে টিভি এইফালে ভাল লাগছে আৰু মনটো ভাল লাগছে এই বস্তুটো কিবা হেৰি নেকি PVC বা পানী উঠি থাকে যিহেতু আমাৰ সেইকাৰণে এনে কৰি লৈছোঁ বাকী একেখন বল ঠিক আছে একেখন বল কৰা নাই যদি পাছত মই ভাবিলোঁ যদি তহঁতৰ তাতে কিমান পানী বেছি পানী তাতকৈ কম আছিল বেটাৰ নিটো এইবাৰ আমাক লৈছে না যোৱাবাৰ উঠিছিল ফাৰ্ষ্ট বানপানী উঠিছিল বাকী এটা কিবা কৈ দে বাকী কি ক'ম তই নতুনকৈ চেনেল খুলিছা কেতিয়াবা ৰাইড উলিবি আমাৰ লগত কিন্তু আৰন ভাইটখন নলবি কাৰণ আৰন ভাইটখন ৰাইড কাৰণে ভাল নহয় একদম মানে
এনা ভাল আৰু কাষতে ঘূৰি থাকিলে ভাল পৃথিৱী হ'ব। পৃথিৱী হ'ব কঁকাল বি হ'ব বহুত দিন একদিন পাৰবি একদিন যাব পাৰিবি 700 কিলোমিটাৰ তই ইয়াৰ পৰা ডিব্ৰুগড় যাব পাৰিবি কিন্তু তাৰ আগত যাব নোৱাৰা সিহঁতে আমাৰ ৰাইড গেলে অকণমান 3000 কিলোমিটাৰ 2000 কিলোমিটাৰ ইমান দূৰ আৰু ভাবিব অসম্ভৱ কথা হয় পইচা পাতি মিলি যায় বঢ়িয়াকৈ ওলাই যাম বঢ়িয়াকৈ তো চাই থাকক আপোনালোকে আৰু বহুত কিবা কিবি দেখি আছোঁ আপোনালোকক দেখা পাই না নাই দেখা পাই নিশ্চয় আৰু আমাৰ হেৰি কি বুলি কয় এইটো তোৰ খুজি চালো মই আছে যোনটো বনশ্ৰী গাহৰি গাহৰিটো বাৰিষা গাহৰি বা এইটো মই মোৰ এনাই মই আইডিয়া লাগছিল সঁচাই মিছা মই ক'ব নোৱাৰো তো এইটো মিছা ক'ব পাৰা সিমান এটা সহজ নাই নেকি আৰু মই ফাইনেলি আহি পালোঁ বেতালাটো ঘৰৰ পৰা আমাৰ ঘৰ তো মই এতিয়া ধুনীয়াকৈ ফ্ৰেছ চেছ হওঁ চাহ তাহ খাই লওঁ কিবা আৰু আপোনালোকে হয়তো ভাবিব পাৰে যে মই বেতালক তই তই বুলি কিয় মাতি আছোঁ আচলতে কথাটো হৈছে কি আমি বেতাল নিপু আমি একেইটা আমাৰ ঘৰৰ কাষৰে গতিকে মোৰ জাষ্ট আজি কাম বন নাছিলে আপুনি বেতালৰ তাত গেলোৱে নাই অনদিনা যাই থাকোঁ কিন্তু ভ্লগ বনোৱা নহয় তো সেইকাৰণে আমি আচলতে তুমি তামাকে নামটো আমি আচলতে তই তই বুলি মাতোঁ গোটেইকেইটা তো যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব আৰু অলপমান শ্বেয়াৰ কৰি দিব আৰু যদি পাৰে অলপমান ছাপোৰ্ট কৰি দিবচোন ভাল লাগিব মনটো তো জয় অসম বাই বাই